আজি মই মানে বস্তু এটা চাবলৈ কাৰণে খুলিলোঁ। দেখিলোঁ যে আগতে মই বনোৱা আছিলে, মানে চাবলৈ মন যায় ন নিজেও। আগতে বনাইছিলোঁ আৰু এতিয়া নহয়। ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া চাওক, এইটো চাওকচোন কেনেকুৱা লাগিছে। আগতে বনোৱা আছিলে এইটো। ইফালে দেখোন তলতে লৈ লওঁ ন। মই আপোনালোকক আজি এখনকৈ দেখাম, কেনেকুৱা লাগে জনাব দেই। ভাল লাগে মানে নিজে বনোৱা বস্তুবোৰ চাই। এইটো চাওক, এইটো বনাইছিলোঁ হাতৰ লগতে বনোৱা। মই নিজে বনাইছোঁ এইটো এটা। এইটো টেবুলত কৰা হয় আৰু এইটো দিব পাৰে। এইখনো টেবুলত পৰাই হয়। এইখনো চাওক, এইখন কেনেকুৱা লাগিছে এইখন। আৰু এখন সেইটোও বনাইছোঁ, আৰু চব নিজে বনোৱা। আৰু এইটো সৰুকৈ বনাইছিলোঁ এখন চাওক এইটো। আৰু এইফালে চাব পাৰে, এইটো মানে দৰ্জাৰ মুখত দিয়া আৰু দৰ্জাৰ সন্মুখত দিয়ে। এইটো চাওক কেনেকুৱা লাগিছে জনাব। মানে মোৰ আজি বহুত ভাল লাগিছে, মানে আগৰ বস্তু নহয়, নিজে বনোৱা, নিজৰ হাতৰ লগত বনোৱা। এয়া চাওক এখন, আৰু এখন শৰাই ঢাকিবলৈ বনাইছিলোঁ। আৰু এখন আছে, এখন ডাঙৰকৈ বনাইছিলোঁ। আৰু চাব পাৰে এখন চাব পাৰে। আৰু এখন এয়া চাওক, এইটোও চাব পাৰে। এইটো চাওক, আগতে বহুত বনাইছিলোঁ, এতিয়া মানে সময় নহয় বনাবলৈ। আচলতে বহুত সময় লাগে এইটো বনাওঁতে, কুৰুচাৰ লগত বনোৱা হয় এইবিলাক চব। আৰু এখন বতাহ থাকিবলৈ কাৰণে বনাইছিলোঁ, ইয়াত বতাহ থকা সৰু। আৰু ইফালে চাব পাৰে এম্ব্ৰইডাৰী, মেচিনৰ লগত এম্ব্ৰইডাৰী কৰোৱা এইবিলাক। এয়া চাওক কেনেকুৱা লাগিছে জনাব। আৰু আগতে এয়া বনাইছিলোঁ যে গাৰু কভাৰ। চাওক আছে, বহুত আছে বাৰু। আগতে বহুত বনাইছিলোঁ। এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব নিশ্চয়। এয়া চাওক, এইটো আপোনালোকক দেখালোঁ বাৰু। এতিয়া আৰু বেলেগ এটা ষ্টাইলত বনোৱা, সেইটো দেখাওঁ হাতৰ লগত। সেইটো চাওক, সেইটো বনাইছিলোঁ। এইটো মানে পুতলা ৰাখিব পাৰে আৰু পুতলা ৰাখে এইটো। আৰু এইটো চাওক, ইয়াত মানে ফুলদানি, ফুল ৰাখিব পাৰে, এনেকৈ ওলোমাই ৰাখিব পাৰে, ফুল ৰাখিব পাৰে আৰু এইবিলাকত। আৰু এইবিলাকত টেডি বিয়াৰ, মানে পুতলা, ফুলদানি মানে এনেকৈ ৰাখিব পাৰে আৰু। এইটো চাওক, এইটো এটা। আৰু এইটো বনাইছিলোঁ চাওক, এইটো মানে এয়া ফুল। এইটো চাওক কেনেকুৱা লাগিছে জনাব। আৰু এইটো এটা চাওক, চব মই নিজে বনোৱা। এইবিলাক মানে সূতাটো মাইক্ৰম বুলি কয় চাগে, এই সূতাটো মই নামটো ইমান ভালদৰে নাজানো। এয়া মই বনোৱা। আৰু এইটো কেনেকুৱা লাগিছে জনাব। এইটো তিনিটা ষ্টেপ দিছোঁ, এক দুই তিনি। ইয়াত মানে তিনিটা ইয়াত পুতলা ৰাখিব পাৰে। এইটো ইয়াত আৰু এইটো এটা চব মানে পুতলা ৰখা। এইকেইটা তাৰমানে ভাজ হৈ আছে মানে চাওক, এনেকৈ ইয়াতে পুতলা ৰাখিব পাৰে। আৰু এইটো এটা, এই চাওক কেনেকুৱা লাগিছে জনাব নিশ্চয়। আৰু এইটো সৰুকৈ, মানে মই সৰু এনেকৈ বনাই বহুত ভাল পাওঁ, সেইকাৰণে বনাইছোঁ। এই চাওক